হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেলত অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম ফেচবুকৰ পৰা আপোনাৰ ভাল লগা ভিডিঅ'বোৰ কেনেকৈ ডাউনলোড কৰি আপোনাৰ গেলাৰীত ৰাখিব, নহয়তোবা হোৱাটছআপত শ্বেয়াৰ কৰিব মাত্ৰ এটা এপছৰ জৰিয়তে। তেন্তে পলম নকৰি জানি লওঁ আহক। তাৰ কাৰণে আমি পোনপ্ৰথমে যাম গুগল প্লে ষ্টৰত আৰু ইয়াতে টাইপ কৰিম ফাষ্ট ভিড। ফাষ্ট ভিড টাইপ কৰাৰ লগে লগে প্ৰথমতে যোনটো এপছ দেখাব আমি সেইটো এপছটো ডাউনলোড কৰি ল'ম। মোৰ অলৰেডি ডাউনলোড আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। মই এতিয়া অ'পেন কৰিম। এপছটো অ'পেন কৰাৰ লগে লগে ইয়াতে আমাৰ ফেচবুক লগ ইন কৰিব আহিছে। আমি ইয়াতে ফেচবুক লগ ইন নকৰোঁ, অলৰেডি আমাৰ এটা এপছত ফেচবুক লগ ইন হৈ আছে। ইয়াতে আমি ফেচবুক লগ ইন নকৰোঁ আৰু তাৰ ছাইডৰ অপশ্যনটো দেখা পাইছে URL। এই URLৰ জৰিয়তে আমি ভিডিঅ'বোৰ ডাউনলোড কৰিব পাৰিম। ফেচবুকৰ লিংকবোৰ কপি কৰি আনি ইয়াতে পেষ্ট কৰি কেনে ডাউনলোড কৰিব পাৰিম। আৰু ইয়াৰে ছাইডৰ অপশ্যনটো দেখা পাইছে ডাউনলোড। ইয়াতে ডাউনলোড কৰাৰ পাছত ভিডিঅ'বোৰ শ্ব' কৰিব। তেন্তে আহক ভিডিঅ' এটা ডাউনলোড কৰি চাওঁ। এতিয়া ফেচবুক এপটো অ'পেন কৰি কেনে ভাল লগা ভিডিঅ' এটা বিচাৰি চাওঁ। আমি এই ভিডিঅ'টোকে ডাউনলোড কৰি চাওঁ। ভিডিঅ'টো ডাউনলোড কৰিবৰ কাৰণে আপুনি ওপৰত থকা তিনিটা ডটত ফাৰ্ষ্ট ক্লিক কৰিব। দেখা পাইছে ইয়াতে বহুতকেইটা অপশ্যন আহিছে। আমি ইয়াৰে কপি লিংক অপশ্যনটোত ক্লিক কৰিম। ওপৰত দেখা পাইছে ছেভ ভিডিঅ' অপশ্যন আছে। আপোনালোকে ছেভ ভিডিঅ' অপশ্যনটো যদি ক্লিক কৰে এই ভিডিঅ'টো অনলাইন ফেচবুকতে ছেভ হৈ থাকিব। আমি এতিয়া কপি লিংক অপশ্যনটোত ক্লিক কৰিম কাৰণ আমাৰ এই ভিডিঅ'টো গেলাৰীত লাগে। লিংকটো কপি কৰাৰ পাছত আমি এতিয়া যাব লাগিব ফাষ্ট ভিড এপছটোত। এতিয়া ইয়াতে কপি কৰি অনা লিংকটো পেষ্ট কৰিব। তাৰপাছত ডাউনলোড অপশ্যনত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে ভিডিঅ'টো ডাউনলোড হ'বলৈ ষ্টাৰ্ট হৈ গ'ল। আহক তেন্তে চাওঁ ভিডিঅ'টো ডাউনলোড হ'ল নে নাই। দেখা পাইছে আমাৰ ভিডিঅ'টো ডাউনলোড হৈ গ'ল। এবাৰ প্লে কৰি চাওঁ। দেখা পাইছে আমি ডাউনলোড কৰিব বিচৰা ভিডিঅ'টো অলৰেডি আমাৰ ডাউনলোড হৈ গৈছে। এই ভিডিঅ'টো গেলাৰীত শ্ব' কৰিছে নে নাই আমি এবাৰ চেক কৰি লওঁ। দেখা পাইছে আমাৰ ভিডিঅ'টো গেলাৰীটো শ্ব' কৰিছে। আমি ইয়াৰ পৰা এতিয়া হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰিম। আপোনালোকে যদি ইনষ্টাগ্ৰামৰ পৰা ৰিলছ বা ষ্টৰি ভিডিঅ' ডাউনলোড কৰিব বিচাৰে তেন্তে হ'লে ইয়াৰ ওপৰত মোৰ এটা ভিডিঅ' বনোৱা আছে অলৰেডি। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। তেন্তে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই।